সাতবিধ পিটিকাৰ সৈতে আজি মই অসমীয়া থালিৰ ৰেচিপি তৈয়াৰ কৰিলোঁ। লগত আৰু আছিল ভাজি আছিল ৰঙালাও পাতৰ ভাজি, দালি, মাংস। পিটিকাখিনি মই কিৰে বনালোঁ চাওঁ আহকচোন এবাৰ। যিহেতুকে ইয়াত চৌকা নাইকিয়া, আলু পুৰিবৰ কাৰণে সুবিধা নাইকিয়া, সেইকাৰণে মই আলুখিনি বইল কৰি পেলাই আলু পুৰা টেষ্টটো আহিবৰ কাৰণে মই টাৱাত দি দিছোঁ এনেকৈ, মানে অকণ পুৰাৰ টেষ্টটো আহিবৰ কাৰণে, স্মেলটো আহিবৰ কাৰণে মই টাৱাত এনেকৈ দি পেলাই মানে পুৰাৰ ভাৱটো আনিবলৈ বিচাৰিছোঁ। আলুখিনি মই এনেকৈ টাৱাত দি দিছোঁ আৰু লগতে মই এইফালে বেঙেনা পুৰি আছোঁ, মানে বেঙেনা আৰু বিলাহী এয়া পুৰিবৰ কাৰণে ৰেডি কৰি থৈছোঁ মই। আৰু এইফালে মই নহৰু, আদা, পিঁয়াজ কাটি ৰেডি কৰি লৈছোঁ। এইফালে কাচকল, আলু ৰেডি কৰি আহিছোঁ সানিবৰ কাৰণে। এইফালে আলুখিনি হৈ গৈছে মোৰ। আৰু বেলেগ বেলেগ পিটিকাত মই বেলেগ বেলেগ আইটেমখিনি মিলাই দিম, মানে বেলেগ কিছুমানত মই নহৰু দিম, কিছুমানত মই পিঁয়াজ দিম। মই এয়া পিঁয়াজ ভাজি লৈছোঁ, ভজা পিঁয়াজখিনি মই বেলেগ এটা পিটিকাত সানি দিম। আৰু লগতে মই নহৰু, আদা অলপ ভাজি লৈছোঁ জলকীয়া দি পেলাই। এইখিনি মই আলু আৰু কাচকলত দিম, আৰু লগতে ডিম আৰু আলু পিটিকাটো মই নহৰু, আদা ভাজি পেলাই দিলে মানে অকণ ভাল পাওঁ, সেইটো কাৰণে ডিম আলু পিটিকাটো মই নহৰু, আদা, পিঁয়াজ দিয়া নাই ইয়াত, জলকীয়া সৈতে এনেকৈ ধুনীয়াকৈ ভাজি পেলাই সানি দিছোঁ। আৰু বেঙেনা পিটিকাত মই কেঁচা পিঁয়াজ দিম, সেইটো কাৰণে মই কেঁচা পিঁয়াজ আৰু আদা মই এনেকৈ কাটি থৈ দিছোঁ বেঙেনা পিটিকাৰ কাৰণে। আৰু এইফালে জিকা আৰু আলু পিটিকাত মই ভজা পিঁয়াজ আৰু কেঁচা পিঁয়াজ অকণমান মিহলাই দিছোঁ। আৰু নহৰু, আদাটো আপোনালোকে ডিম আৰু আলু সনাত বা কাচকল আলু সনাত এনেকৈ দি চাবচোন পিটিকাত, টেষ্ট এটা মানে ধুনীয়া টেষ্ট এটা আহে, মানে ফ্লেভাৰ এটা ধুনীয়া আহে, খাবলৈও ভাল লাগে। আৰু এইফালে তৈয়াৰ হৈ গ'ল মোৰ সাতবিধ পিটিকা। এইফালে হৈ গ'ল আলু ডিম পিটিকা, নহৰু আৰু আদা ভাজি লোৱা তেলত, আৰু এইফালে নহৰু, আদা ভাজি লোৱা কাচকল আৰু আলু পিটিকা, আৰু এইফালে হৈ গৈছে জিকা, আলু, কেঁচা পিঁয়াজ আৰু ভজা পিঁয়াজৰ সৈতে সানি লোৱা, আৰু এইফালে হৈছে বেঙেনা, অকল বেঙেনা পিটিকা, কেঁচা পিঁয়াজ আৰু কেঁচা আদা দিয়া জলকীয়া সৈতে, আৰু এয়া পুৰি লোৱা বিলাহী, কেঁচা পিঁয়াজ আৰু কেঁচা আদা জলকীয়া এনেকৈ দি লৈছোঁ। আৰু এইটো হৈছে তিতা কেৰেলা আৰু আলু, ইয়াতে ভজা পিঁয়াজ আৰু ভজা আদা দিয়ে, আৰু এইটো অকল হৈছে আলু পিটিকা, ইয়াতে দিছোঁ কেঁচা পিঁয়াজ আৰু ভজা। আৰু এইফালে মই দালি দি লৈছোঁ, বিহ জলকীয়া অকণ লৈ লৈছোঁ, আৰু লগতে লৈ লৈছোঁ ৰঙালাও পাতৰ ভাজি, আৰু ৰাতিৰ অকণমান মাংসও আছিল লগতে, আৰু সকলোবোৰ লৈ পেলাই মই খাবলৈ ষ্টাৰ্ট কৰি দিলোঁ। কি মজা, কি টেষ্টি লাগিছে। আৰু আপোনালোকে নহৰু আৰু আদাৰ সৈতে আপোনালোকে এনেকৈ ভাজি পেলাই আলু সনাত দি পেলাই খাই চাবচোন ধুনীয়াকৈ, বহুত টেষ্টি লাগে আৰু বহুত ভাল লাগে খাবলৈ। আৰু এইফালে মাংস আছিলে ৰাতি, সেয়া অকণমান লৈ লৈছোঁ, আৰু ৰঙালাও পাতৰ ভাজিখিনি যে খাবৰ কাৰণে ইমান টেষ্টি হৈছে, ইমান ভাল লাগিছে খাবৰ কাৰণে। আৰু আপোনালোকে এনেদৰে আপোনালোকে ঘৰত ট্ৰাই কৰি চাবচোন, পিটিকাবোৰ খাবৰ কাৰণে বহুত ভাল লাগে। আৰু ভাত পানী খাই হোৱাৰ পিছত আৰু অকণ ভাবিলোঁ, অকণ দৈ আছিলে যিহেতুকে অকণ দৈ অকণো খাই দিওঁ বুলি। দৈ খালে যিহেতুকে ভাল বুলি কয়, ডাইজেষ্ট হয়, কিন্তু খোৱাবোৰ অকণ ডাইজেষ্ট কৰিব লাগিব যে, কাৰণ দৈ অকণ খাই